Hey guys, তোমালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ওলালোঁ এতিয়া ফুৰিবলৈ মানে মোৰ লগৰ দুটাৰ লগত এনেই অলপ ওলাই যাম। বহুত দিন হ'ল ক'তো যোৱাই নাই, বেছি দূৰলৈ নাই, ওচৰতে যাম আৰু এনেদৰে আমি তিনিজন বাইকত আহি আছোঁ। মই চলাইছোঁ, বাকী দুজন উঠি আহি আছে আৰু এয়া পালোহি আমাৰ কপাহাৰ ষ্টেডিয়াম। এটা সুন্দৰকৈ গঢ়ি তুলিছে আৰু আমি তিনিজনে ধুনীয়াকৈ আহি আছোঁ। তিনিজনে কথা পাতি হাঁহি ধেমালি কৰি আহি আছোঁ একদম সুন্দৰকৈ। পথৰুৱা ৰাস্তা, একদম সুন্দৰ দৃশ্য আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক পথাৰৰ ৰাস্তা, তাতে আৰু আমি তিনিজন লগৰীয়া দুজন পালেনো আৰু কি লাগে হয়নে। এয়া চাওক আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। মানে ক'বলৈ গ'লে আমি তিনিজন এনেই ওলাইছিলোঁ যদিও আহি পালোহি এখন দলং আৰু আপোনালোকক এয়া সূৰ্য মাৰহৰ অলপ চিনেমেটিক্সত দেখাবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে কমেণ্ট এটা কৰি দিব। আৰু আমি আহি গম পালোঁ যে এই দলংখনত ফটো উঠিবলৈ সদায় ল'ৰা ছোৱালীবোৰ ভিৰ হৈ থাকে আৰু আজিও যথেষ্টখিনি ভিৰ আছিল, ল'ৰা ছোৱালীবোৰ আহি আছিল আৰু আমিও অলপ সময় তাতে অলপ ৰহিলোঁ আৰু ফটো উঠিলোঁ। আৰু আমি তিনিজনে ফটো উঠি থাকোঁতে এইফালে গধূলি হৈ গ'ল। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।